Hi friends, welcome to my YouTube channel. এতিয়া বেলি 4:30 হৈছে। মই ভাবিলো আজি নৰসিংহ পকৰিকে বনাও। গটিকে এতিয়া পাছফালে বাৰীলৈ যাওঁ। নৰসিংহ পাত অলপ চিঙুগে, তাৰ পৰা পকৰি বনাম। দেখাই আছো আপোনালোকক সকলোখিনি। এতিয়া পাছফাল পালোহি। এতিয়া ইয়াতে নৰসিংহ গছ আছে। নৰসিংহ পাত চিঙিম। এইজোপা নৰসিংহ গছ, ইয়াৰ পৰা মই এতিয়া পাত চিঙিম। তাৰ পাছত এয়া সৰু সৰুকে চিঙি পেলাই ধুই পেলাই এটা বাটিত ধুনীয়াকৈ ৰাখিম। তাৰ পৰা অলপ আটা গুৰি ল'ম। এয়া মই নৰসিংহ পাত ল'লোঁ। তাৰ পাছত এতিয়া মই ভিতৰলৈ যাওঁ। এয়া নৰসিংহখিনি আনিলোঁ। আনি পেলাই এয়া অলপ পানীত এতিয়া মই এনেকৈ সৰু সৰুকৈ পাতখিনি ছিঙিম। এয়া ধুনীয়াকৈ ভালদৰে ধুলোঁ। ধুই পেলাই এতিয়া মই পাতখিনি ইয়াত থ'ম। গোটেইখিনি পাত এনেকৈ ছিঙি আৰু পাতখিনি কোমলীয়াও বাৰু, টান নহয় ইমান। গোটেই পাতখিনি মই ইয়াত এনেদৰে ছিঙি থ'ম। বুঢ়া পাত হ'লে অলপ দিগদাৰ হয়। এতিয়া কোমলীয়া পাতে আনিছোঁ বাৰু। এয়া এনেকৈ থ'ম। তাৰ পাছত দেখাই আছোঁ ৰ'ব। এয়া ইয়াতে ধনিয়া আছে। এইবোৰ মানে এইটো বঙালী ধনিয়া বুলি কয়। এতিয়া ধনিয়া পাত ছিঙিম ইয়াৰ পৰা। এইবিলাক ধনিয়া পাত ছিঙি ধুনীয়াকৈ ধুই তাৰ লগতে দিম এইবিলাক ধনিয়া পাত সৰু সৰু। তাৰ পৰা এয়া ছিঙি আছোঁ। ছিঙি পেলাই এয়া মই এতিয়া ধুওঁগৈ ধুনীয়াকৈ। এয়া ধনিয়া আৰু নৰসিংহ পাতখিনি ভালদৰে ধুই আনিলোঁ। ইয়াতে ৰাখিছোঁ। এতিয়া এয়া ধুনীয়াকৈ এতিয়া কাটিম সৰু সৰুকৈ। তাৰ পাছত আৰু দিনতে দুপৰীয়া টাইমত মানে কি হ'ল, পপকৰ্ণ বনাইছিলোঁ ঘৰতে। এয়া পপকৰ্ণখিনি দেখাইছোঁ মই। এয়া ধুনীয়াকৈ বনাইছিলোঁ। তাৰ পাছত এয়া এতিয়া সৰু সৰুকৈ কাটিম। দেখাই আছোঁ সকলোখিনি। এয়া ইয়াতে এতিয়া অলপ আটা ল'লোঁ। তাৰ পাছত এতিয়া মই নৰসিংহ পাতখিনি সৰু সৰুকৈ কাটিম। আপোনালোকে চাই থাকক। ইয়াৰ ওপৰতে নৰসিংহ পাতখিনি কাটিম। তাৰ পৰা অলপ নিমখ দিম। তাৰ পাছত এয়া এতিয়া ধনিয়া ল'লোঁ। ধনিয়া আৰু নৰসিংহ ল'লোঁ। এয়া এতিয়া মই মিহি মিহিকৈ কাটিম সৰু সৰুকৈ। এয়া মিহি মিহিকৈ কাটিম। তাৰ পাছত ইয়াতে অলপ তেল দিম, মিঠাতেল। কাটি আছোঁ। এয়া নৰসিংহখিনি কাটি হ'ল। এতিয়া ইয়াতে অলপ নিমখ দিম। অলপ নিমখ দিলোঁ। তাৰ পাছত ইয়াত এতিয়া অলপ তেল দিম, মিঠাতেল। মিঠাতেল দিলোঁ। তাৰ পাছত ইয়াতে সানিম ধুনীয়া ভালদৰে। ইয়াত কিন্তু মই পানী দিয়া নাইকিয়া এতিয়ালৈকে। ইয়াত আটা গুৰি মই বেছি লোৱা নাই। বেছিকৈ নৰসিংহ পাত আৰু ধনিয়া লৈছোঁ। ধনিয়াও বেছি লোৱা নাই, নৰসিংহ পাত বেছিকৈ লৈছোঁ। তাৰপাছত এতিয়া অলপ পানী দিম। বেছি নিদিওঁ, অলপ পানী দিম। এয়া এতিয়া ইয়াত অলপ পানী দিম। ঝৰ্ণাৰ পৰা বৈ আহিছে। আৰু অকণমান দিম পানী। এতিয়া ইয়াত পিঁয়াজ বেছি নাই লোৱা, অলপ লৈছোঁ পিঁয়াজ মিহি মিহিকৈ কাটিম। মানুহজনী নিচিনাই হৈছে।
পিঁয়াজ লৈছোঁ, পিঁয়াজ কাটিছোঁ। তাৰপাছত এয়া জলকীয়া লৈছোঁ, জলকীয়া ডাঙৰকৈ নহয়, সৰু সৰুকৈ মিহি মিহিকৈ কাটি দিম। জলকীয়া লৈছোঁ, জলকীয়া কাটি দিছোঁ ইয়াত। 3টা জলকীয়া দিলোঁ। তাৰপাছত এতিয়া সানিম ভালদৰে। ভালদৰে সানি আছোঁ এয়া। ভালদৰে মানে মঠিব লাগিব অলপ, চবখিনি বস্তু মিক্স হোৱাকৈ। তাৰপাছত এতিয়া মই এয়া এনেকৈ অলপ এনেকৈ অকণমান লৈ এনেকৈ মঠিম ধুনীয়াকৈ, লাড়ু কৰিম সৰু সৰু, আৰু এনেকৈ ধুনীয়াকৈ লাড়ু কৰিম। লাড়ু হ'ল, লাড়ুখিনি মই এনেকৈ এখন প্লেটত এনেকৈ থৈ যাম। লাড়ু হ'ল। লাড়ু এনেকৈ বনাই আছোঁ এয়া। লাড়ু বনাইছোঁ। এয়া এনেকৈ সকলোখিনি মিক্স কৰি সানি কৰি তেল চেল দি পেলাই মই এনেকৈ ইয়াত লাড়ু কৰি থ'লোঁ। তাৰপাছত মই এতিয়া গেছত কেৰাহী পাতিম, সকলোখিনি দেখাই আছোঁ, চাই থাকিব। এতিয়া মই গেছত কেৰাহী পাতিলোঁ। তাৰপৰা এতিয়া কেৰাহীখন অলপ গৰম হ'ব লাগিব। এয়া কেৰাহী গৰম হ'ল, এতিয়া মই ইয়াত অলপ তেল দিম। তেল দিলোঁ। তাৰপৰা তেলখিনি অলপ গৰম হওক। এতিয়া এই তেল গৰম হ'ল। তাৰপৰা মই এয়া লাড়ু এটা দুটাকৈ ইয়াত দিম। ইয়াত দিম। এনেকৈ দিছোঁ, 6টাকৈ দিছোঁ এনেকৈ। তাৰপৰা গেছটো অলপ কমাই দিম। তাৰপৰা এয়া লাহে লাহে অলপ লৰাই দিম মই। ইয়াত মই হালধি দিয়া নাইকিয়া, কাৰণ হালধি নিদিলেও হয়। এনেদৰেই ধুনীয়া লাগিব দেখিও বা খায়ো ভাল লাগিব। এয়া এতিয়া অলপ ৰঙা ৰঙা হ'ল, একেবাৰে ৰঙা হৈও যাব দিব নালাগে ইমানতে। এতিয়া মই ইয়াক কাঢ়ি দিম।
এতিয়া ইয়াত অলপ চাহ দিছোঁ আৰু কি মানে ৰঙা চাহৰ লগত খাই খুব ভাল লাগে, চেনি চাহ হ'ব লাগে। এয়া মই ইয়াতে কাঢ়িলোঁ, এয়া হ'ল। এতিয়া চাহখিনি হওক আৰু চাহৰ লগত খাম। সকলোখিনি দেখাই আছোঁ আপোনালোকক। আজি যিহেতু ঘৰত কোনো নাইকিয়া, মিষ্টাৰো নাই, দেউতাও আহি পোৱাহি নাই, সেইকাৰণে ভাবিলোঁ এয়া খুৰীহঁতৰ ঘৰলৈকে লৈ যাওঁ। তাতে খুৰীহঁতেও খাব, ময়ো খাওঁ, চাহো খাওঁগৈ আৰু কি মিষ্টাৰলৈকে দেউতালৈকে থৈ দিম কেইটামান। এয়া লৈ যাওঁ এতিয়া। এয়া খুৰীহঁতৰ ঘৰ পালোহি। এতিয়া এয়া মই টেবুলতে থ'ম, ইয়াত থ'ম। এয়া চাহ খাবলৈ বহিছোঁ আৰু এতিয়া এয়া পকৰি, পানী, তাৰপৰা এনেকৈ লাল চাহ আনিছোঁ, এতিয়া খাম আৰু। আমাৰ মানে আজি কি মোৰ ঘৰতে মিষ্টাৰ নাই, দেউতাও ডিউটিৰ পৰা অহা নাই, গতিকে মই ঘৰতে বনালোঁ। খুৰীও অকলে আছে, ভাবিলোঁ তালৈকে যাওঁ, তাতে খাওঁগৈ। খুৰাও নাই আৰু পোৱালীকেইটাও নাই, খেলিবলৈ ওলাই গ'ল। এয়া খুৰীয়ে বহি আছে। তাৰপৰা এয়া হাই দিয়ক, হাই। তাৰপৰা এয়া এতিয়া পকৰি এয়া আমি খাম লৈ পেলাই। এয়া একদম মজা মজা পকৰি বনাইছে আমাৰ সৰবীয়ে, একদম ধুনীয়া গোল গোল, মজা লাগিব খাই। আপোনালোকৰ যদি খাবলৈ মন কৰে ইয়ালৈ আহিব, আমি বনাই কৰি মাতিম খাবলৈ। আহিম বুলি ক'লেই হ'ল বাছ। গতিকে আহিব খাবলৈ। এইটো পকৰি ল'লোঁ, এতিয়া পকৰিটো খাই চাওঁ কেনেকুৱা হৈছে। খুৰীয়ে খাইছে, খুৰী কেনেকুৱা হৈছে? একেবাৰে মজা, ধুনীয়া। ময়ো খাই চাওঁ। মজা হৈছে। এতিয়া আমাৰ খাই হ'ল। এতিয়া ঘৰতো মানুহ নাই, ঘৰলৈ যাওঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া ঘৰলৈ যাওঁ। আজি ইমানতে ভিডিঅ' সামৰণি মাৰিছোঁ। আকৌ অহা কাইলৈ লগ পাম। ধন্যবাদ।